অসমবাসী ৰাইজক নমস্কাৰ, সকলো ট্ৰেডাৰক নমস্কাৰ। আশা কৰিছোঁ আপোনালোক কুশলে আছে। মই মিণ্টু আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। চাওক, আজি আমাৰ ইণ্ডিকেটৰে আকৌ এটা ভাল ছিগনেল দিছিলে, যিটোত 76 পইণ্টৰ মুভ দিছে। আমি যদি বেছি নালাগে, 30-ৰ পৰা যদি 50 পইণ্টৰ ভিতৰত যদি আমি এটা আহ, এটা লটত যদি আমি ধৰিব পাৰোঁ 30 পইণ্টৰ মিনিমাম, তো আপোনাৰ 7-5 গুণ 35, 3,500 4,000 টকা আপোনাৰ প্ৰফিট থাকে। ঠিক আছে। মই অসমীয়াতে হিচাপ কৰিছোঁ, বিকজ মই অসমীয়া মিডিয়ামত পঢ়া, গভৰ্ণমেণ্ট স্কুলত পঢ়া, বৰ ইংলিছ নাজানো। অ'কে, ত' ঠিক আছে। আজি প্ৰফিটটো হ'ল মোৰ, বাট আজিও মোৰ কি হ'ল, অভাৰ ট্ৰেডিং হ'ল। ঠিক আছে, আপোনালোকক দেখুৱাম কিমান ট্ৰেড কৰিলোঁ মই আজি। আপোনালোকক লছ, ঠিক আছে, মানে 70,000 লছ হ'ল। মই অভাৰঅল গ্ৰীণত প্ৰফিট ক্ল'জ কৰিছোঁ, এইটো চাওক। ঠিক আছে, আৰু প্ৰফিটত 20,000 চাওক। টোটেল ক্ল'জ মোৰ 7টা ট্ৰেডিং, চৰি 7টা ট্ৰেড। ঠিক আছে, ইয়াতো মোৰ চাওক, এইটোত 2-3বাৰ মই বাই কৰিলোঁ, এইটোত 2বাৰ বাই কৰিলোঁ, এইটোতো 2-3বাৰ। এইবোৰ মই ইমান ট্ৰেড নকৰোঁ। মই কিমান, মোৰ কোৱান্টিটি হ'ল 40টা। এই মানে এক লট 2 লট। ঠিক আছে, আজি মই অকণ বেছিয়ে হেৰি কৰিলোঁ, লট ল'লোঁ। ঠিক আছে, এনেকুৱা কৰিব নালাগে, বিকজ কণ্ট্ৰল যদি নহয়, প্ৰপাৰ যদি এছ এল নাথাকে, তো লছ বহুত হৈ যাব পাৰে। ঠিক আছে, মোৰ এছ এল টাইট আছিল, সেইটো কাৰণে মই লাষ্টত গৈ লাষ্টত এই এই 10,000 আৰু 3,000 এই দুটাই মোক প্ৰফিট দিয়ালে লাষ্টত গৈ পিনে, নহ'লে মই লছতে আছিলোঁ। এইটো যদি হোল্ড কৰিলোহেঁতেন, মই চাওকচোন, বাই এভাৰেজত 59, 60 ৰুপিছত আৰু 110 টকাত মই বিক্ৰী কৰিলোঁ। এইটো গ'ল 200 আৰু 100 টকা ওপৰত গ'ল, মানে আৰু 30,000 টকা ইয়াত প্ৰফিট হ'লহেঁতেন। ঠিক আছে, বাৰু সেইবোৰ যিটো গ'ল গ'ল। মোৰ পৰা যোনে কিনিছে তেওঁ আকৌ বিকিব, তেওঁ প্ৰফিট কৰিব লাগিব। চব যদি লছ কৰে তেনেকৈ নহ'ব নহয়, নহয় জানো। যিটো গ'ল, ভগৱানে যিটো হিচাপত মোক দি থৈছে, সেইটোৱে এনাফ। 3,000 2,000 ইমানেই। মই 2-3 লটত কাম কৰা মানুহ। চেনচেক্সত নকৰোঁ, চেনচেক্স বহুত ডেঞ্জাৰাছ, ভলাটিলিটি বহুত বেছি হয়। ঠিক আছে, ইয়াতে এতিয়া যদি মই খোলোঁ, চাগে দেখুৱাব কিমান মই ট্ৰেড ল'লোঁ। এইটোততো বেছি নাই লোৱা অৱশ্যে। ঠিক আছে, ইয়াত ল'লোঁ মই, ইয়াতো লৈছোঁ চাওক, ইয়াতো লৈছিলোঁ, লছ আছিলে চাগে এইটোত। ইয়াত ল'লোঁ আৰু ইয়াত বিক্ৰী কৰিলোঁ, এটা কেণ্ডেলতে। ঠিক আছে, তো অ'কে, যি হ'ল হ'ল। কালিৰ পৰা ধ্যান ৰাখিম, আপোনালোকেও ভালকৈ ট্ৰেডিং কৰক, প্ৰফিট কৰক, লছ নকৰিব, কম লটত লট কম লওক, অভাৰ ট্ৰেড নকৰিব। মই যেনেকৈ ভুল কৰিছোঁ আজি অভাৰ ট্ৰেড কৰি, এনেকুৱা নকৰিব। একদম ভাবি শুনি ট্ৰেড কৰিব। ঠিক আছে, মোৰ ইণ্ডিকেটৰত ইমান ভাল ছিগনেল আহিছে, তথাপি মই গৈ পিনে আনাপ চানাপ লৈছোঁ। এনেকৈ কৰিলে কেনেকৈ হ'ব? মোৰ মিষ্টেক আছে, আপোনালোকে এনেকুৱা মিষ্টেক নকৰিব। মই অকণ পুৰণা ট্ৰেডাৰ হয়, আজি 3-4 বছৰ মই মাৰ্কেটত আছোঁ, তো বুজি গৈছোঁ মাৰ্কেট। ঠিক আছে, আপোনালোকে যদি কাৰোবাক এই ইণ্ডিকেটৰ লাগে, আপোনালোকে মোক পিং কৰক, হোৱাটছআপত নম্বৰ দিয়া আছে ডিছক্ৰিপশ্যনত। ঠিক আছে, ইমানেই, বেছি দীঘল কৰি লাভ নাই, এনেই ফাল্টু বকি কিনো বকিম আৰু, নাজানো। মই ইউটিউবাৰ নহয়, মই একচুৱেলি ট্ৰেডাৰ হয়। অ'কে, সকলোকে ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ। চব কুশলে থাকক, ভালকৈ থাকক। কিবা কুৱেশ্যন আছে আপোনালোকে মোক পিং কৰিব পাৰে। ঠিক আছে, ইণ্ডিকেটৰ নলয় নালাগে, কিবা কুৱেশ্যন আছে ট্ৰেডিং ৰিলেটেড, আপোনালোকে মোক পিং কৰক, সোধক, মই উত্তৰ দিম। ট্ৰাই কৰিম মই উত্তৰ দিবলৈ। মই এইটো নকওঁ যে মই চব জানো, কিন্তু মই চেষ্টা কৰিম উত্তৰ দিবলৈ। ঠিক আছে, আৰু দীঘল নকৰোঁ, 5 মিনিট হৈ গ'ল আৰু, ধন্যবাদ।